दिनै जिद'थि आसाम आयेन आफादनि जथुम्मायाव भेरगाव बियाबनि एमएलए महेश्वर बर'आबो सदनाव थांखि दैखाङो। बर' बिजोंनि फरायसालिफोराव फरा बिजाबनि आंखालनि जेंनाखौ सुस्रांनायनि सदनाव थांखि दैखाङो एमएलए महेश्वर बर'आ आरो जिद'थि आसाम आयेन आफाद जथुम्मानि दिनै थामथि सानाव एमएलए महेश्वर बर'आबो सदनाव थांखि दैखाङो। ভীষণ সমস্যা আমাৰ দেখা দিয়া সেইটো মই ক'ব বিচাৰিছোঁ। 1 মিনিটৰ ভিতৰত শেষ কৰিম। বিশেষকৈ আমাৰ বড়ো মিডিয়ামৰ যি টেক্সট বুক, এই টেক্সট বুকৰ সমস্যাটো এটা জটিল। বেলেগ মিডিয়াম বা অসমীয়া মিডিয়ামৰ টেক্সট বুক সোনকালে ওলাই যায়। আমাৰ টেক্সট বুকটো অসমীয়া মিডিয়ামতো ওলোৱাৰ পিছতহে ট্ৰেন্সলেট কৰিবৰ কাৰণে দিয়া হয়। এই টেক্সট বুক পিছত 3 মাহ 4 মাহৰ পিছতহে বিতৰণ কৰিব পৰা অৱস্থা হৈ গৈ। গতিকে সময়ত থাকোঁতে 1 বছৰৰ আগৰ পৰাই যদি সেইটো ঠিক ঠাক কৰি পেলাই ট্ৰেন্সলেটৰ ব্যৱস্থা কৰি পেলাই টেক্সট বুক দিয়াৰ ব্যৱস্থাটো সময়মতে দিব পৰা যায়, এইটো আপোনাৰ যোগেদি মই চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ। ধন্যবাদ। বিশেষকৈ এটা ভীষণ সমস্যা আমাৰ দেখা দিয়া সেইটো মই ক'ব বিচাৰিছোঁ। 1 মিনিটৰ ভিতৰত শেষ কৰিম। বিশেষকৈ আমাৰ বড়ো মিডিয়ামৰ যি টেক্সট বুক, এই টেক্সট বুকৰ সমস্যাটো এটা জটিল। বেলেগ মিডিয়াম বা অসমীয়া মিডিয়ামৰ টেক্সট বুক সোনকালে ওলাই যায়। আমাৰ টেক্সট বুকটো অসমীয়া মিডিয়ামতো ওলোৱাৰ পিছতহে ট্ৰেন্সলেট কৰিবৰ কাৰণে দিয়া হয়। এই টেক্সট বুক পিছত 3 মাহ 4 মাহৰ পিছতহে বিতৰণ কৰিব পৰা অৱস্থা হৈ গৈ। গতিকে সময়ত থাকোঁতে 1 বছৰৰ আগৰ পৰাই যদি সেইটো ঠিক ঠাক কৰি পেলাই ট্ৰেন্সলেটৰ ব্যৱস্থা কৰি পেলাই টেক্সট বুক দিয়াৰ ব্যৱস্থাটো সময়মতে দিব পৰা যায়, এইটো আপোনাৰ যোগেদি মই চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ। ধন্যবাদ। বিশেষকৈ এটা ভীষণ সমস্যা আমাৰ দেখা দিয়া সেইটো মই ক'ব বিচাৰিছোঁ। 1 মিনিটৰ ভিতৰত শেষ কৰিম। বিশেষকৈ আমাৰ বড়ো মিডিয়ামৰ যি টেক্সট বুক, এই টেক্সট বুকৰ সমস্যাটো এটা জটিল। বেলেগ মিডিয়াম বা অসমীয়া মিডিয়ামৰ টেক্সট বুক সোনকালে ওলাই যায়। আমাৰ টেক্সট বুকটো অসমীয়া মিডিয়ামতো ওলোৱাৰ পিছতহে ট্ৰেন্সলেট কৰিবৰ কাৰণে দিয়া হয়। এই টেক্সট বুক পিছত 3 মাহ 4 মাহৰ পিছতহে বিতৰণ কৰিব পৰা অৱস্থা হৈ গৈ। গতিকে সময়ত থাকোঁতে 1 বছৰৰ আগৰ পৰাই যদি সেইটো ঠিক ঠাক কৰি পেলাই ট্ৰেন্সলেটৰ ব্যৱস্থা কৰি পেলাই টেক্সট বুক দিয়াৰ ব্যৱস্থাটো সময়মতে দিব পৰা যায়, এইটো আপোনাৰ যোগেদি মই চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ। ধন্যবাদ। বিশেষকৈ এটা ভীষণ সমস্যা